লাইট টিভি। অই ফাদাৰ পূজা চাবা যাবা ওলছো পাঠশালাত। পূজা চাবা যাবি দে যা ভালকে যাবি আৰু সোনকালে আহিবি কিন্তু ঘৰত বতৰ ভাল নহয়। এইগিলা হ'ব ৰ পইচা দি 50 টাকা। পইচা লাগাইহে তোৰ মাত দিবা মনত পৰছি। পূজা চাওঁতে আৰু কিহৰ পইচা লাগে হা? সুদাহাতে যাম নেকি পূজা চাবা? জিলাপি তিলাপি খাবা লাগব। জিলাপিহে খাবি তই? জিলাপি খাওঁতে আৰু পইচা লাগে নেকি? এটা কাম কৰবি, জিলাপিৰ দোকানৰ কাষত থিয়া হৈ মায়ে হাৰাইছে বুলি কান্দি থাকবি। কোনোবাই জিলাপি খুৱাই যাব যা, বেলেগে নুখুলেও দোকানেই দিব যা। ধুৰ কি চিপ্ৰা মানুহৰ ঘৰত জন্ম হলোৱে। দুখেন জিলাপিৰ কাৰণে নিজৰ তিলটোকে বিসৰ্জন দিলা। তোহাক খুৱাই আছো যে মই, সেয়ে বহুত। 50 টাকা দিবি না এতিয়া না ফাটা লেকচাৰ দি থাকবি ইয়াতে? যা এই গাৰুৰ তলত 10 টকা এটা আছে লৈ যা, 5 টকা খাই 5 টকা ঘূৰাই লৈ আহিবি। হায় ৰে মোৰ কপাল, 5 টাকাত শিখৰ এক পেকেটে নাপি। ঐ কি নাপি? চিংৰা নাপি দেউতা। চিংৰা আজিকালি 10 টাকা হৈছে। ঠিক মনত কৰছা, এটা কাম কৰবি, তই 10 টকাটোৰ চিংৰাই লৈ আহিবি, খোলাটো চাহেদি খাবি আৰু ভিতৰৰ ভুৱাটো ভাতেদি খাবি। হায় ৰে চিপ্ৰা ৰ চিপ্ৰা, ইমান চিপ্ৰা। এই চিপ্ৰা মানুহটোৰ কাৰণে ময়ো অলবা নৰা হৈছো।